কুৱেশ্যন নাম্বাৰ 1 আইপিৰ সম্পূৰ্ণ নাম কি ৰাইট এনসাৰ অপশ্যন বি ইণ্টাৰনেট প্ৰট'কল কুৱেশ্যন নাম্বাৰ 2 মানুহৰ শৰীৰত কিমানটা হাড় আছে ৰাইট এনসাৰ অপশ্যন সি 206 কুৱেশ্যন নাম্বাৰ 3 ইয়াৰে এটা হৈছে ভাইৰাছ ৰোগ ৰাইট এনসাৰ অপশ্যন সি চিকেন ফক্স কুৱেশ্যন নাম্বাৰ 4 ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি ৰাইট এনসাৰ অপশ্যন সি হকি কুৱেশ্যন নাম্বাৰ 5 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ৰাইট এনসাৰ অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহৰু কুৱেশ্যন নাম্বাৰ 6 ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল ৰাইট এনসাৰ অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহৰু কুৱেশ্যন নাম্বাৰ 7 মাধ্যাকৰ্ষণ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল ৰাইট এনসাৰ অপশ্যন বি ছাৰ আইজাক নিউটন কুৱেশ্যন নাম্বাৰ 8 ভাৰতত প্ৰথমে নোবেল বঁটা লাভ কৰা ব্যক্তি কোন ৰাইট এনসাৰ অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ কুৱেশ্যন নাম্বাৰ 9 শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় ৰাইট এনসাৰ অপশ্যন বি 5 ছেপ্টেম্বৰ কুৱেশ্যন নাম্বাৰ 10 আমেৰিকা যুক্তৰাষ্ট্ৰই কেতিয়া জাপানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলাইছিল ৰাইট এনসাৰ অপশ্যন বি 1945 চনত কুৱেশ্যন নাম্বাৰ 11 ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি ৰাইট এনসাৰ অপশ্যন সি পদুম ফুল কুৱেশ্যন নাম্বাৰ 12 কোনে ইনকলাব জিন্দাবাদৰ শ্লোগান দিছিল ৰাইট এনসাৰ অপশ্যন বি ভগত সিং কুৱেশ্যন নাম্বাৰ 13 চাহ উৎপাদনৰ বাবে ভাৰতৰ কোনখন ৰাজ্য বিখ্যাত ৰাইট এনসাৰ অপশ্যন এ আসাম কুৱেশ্যন নাম্বাৰ 14 হকী দলত কিমানজন খেলুৱৈ থাকে ৰাইট এনসাৰ অপশ্যন বি 11 জন কুৱেশ্যন নাম্বাৰ 15 শকুন্তলাৰ লেখক কোন আছিল ৰাইট এনসাৰ অপশ্যন এ কালিদাস কুৱেশ্যন নাম্বাৰ 16 ভাৰতৰ কোনখন চহৰ আঙুৰ উৎপাদনৰ বাবে বিখ্যাত ৰাইট এনসাৰ অপশ্যন সি নাসিক কুৱেশ্যন নাম্বাৰ 17 ৰাষ্ট্ৰীয় সংগীত জন গণ মনৰ লেখক কোন আছিল ৰাইট এনসাৰ অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ কুৱেশ্যন নাম্বাৰ 18 কোনে ইলেক্ট্ৰনিক আৱিষ্কাৰ কৰিছিল ৰাইট এনসাৰ অপশ্যন বি জে টমছম কুৱেশ্যন নাম্বাৰ 19 ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ৰাইট এনসাৰ
অপশ্যন চি সৰজনী কুৱেশ্যন নম্বৰ 20 দেশপ্ৰেমমূলক গীত এ মেৰে ৱতন কে লগো কোনে ৰচনা কৰিছিল ৰাইট এনচাৰ অপশ্যন বি কবি প্ৰদীপ কুৱেশ্যন নম্বৰ 21 30 জানুৱাৰীত কোনটো দিন উদযাপন কৰা হয় ৰাইট এনচাৰ অপশ্যন এ শ্বহীদ দিৱস কুৱেশ্যন নম্বৰ 22 মোগল ৰাজবংশৰ কোন শাসকে তাজমহল নিৰ্মাণ কৰিছিল ৰাইট এনচাৰ অপশ্যন ডি শাহজাহান কুৱেশ্যন নম্বৰ 23 কোন বছৰত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল ৰাইট এনচাৰ অপশ্যন চি 1911 চনত কুৱেশ্যন নম্বৰ 24 গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয় ৰাইট এনচাৰ অপশ্যন এ 26 জানুৱাৰী কুৱেশ্যন নম্বৰ 25 তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত ৰাইট এনচাৰ অপশ্যন চি যমুনা কুৱেশ্যন নম্বৰ 26 সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ৰাইট এনচাৰ অপশ্যন এ মধ্যপ্ৰদেশ কুৱেশ্যন নম্বৰ 27 কোনখন নদীক বিহাৰৰ শক বুলি কোৱা হয় ৰাইট এনচাৰ অপশ্যন ডি কোচি নদী কুৱেশ্যন নম্বৰ 28 মধ্যপ্ৰদেশত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ৰাইট এনচাৰ অপশ্যন ডি 11টা কুৱেশ্যন নম্বৰ 29 ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ৰাইট এনচাৰ অপশ্যন ডি গংগা নদী কুৱেশ্যন নম্বৰ 30 কোনখন দেশত কাগজ আৱিষ্কাৰ কৰা হৈছিল ৰাইট এনচাৰ অপশ্যন বি চীন দেশত